মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে 15 দিনীয়া শিকন সমল সামগ্ৰীৰ সমল নং 2 অন্তৰ্গত পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিছোঁ। শিকন সমল সামগ্ৰীৰ সমল নং 1ৰ ওপৰত প্ৰস্তুত কৰা মোৰ ভিডিঅ'সমূহে তোমালোকৰ পৰা যথেষ্ট সঁহাৰি পাইছিল আৰু যিয়ে মোক সমল নং 2ৰ অন্তৰ্গত ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰিছে। তোমালোকে ছাৰ বাইদেউৰ পৰা পোৱা শিকন সমলসমূহ সমাধান কৰোঁতে সহায় হোৱাকৈ এই ভিডিঅ'বোৰ প্ৰস্তুত কৰা হৈছে। তোমালোকে মোৰ চেনেলটো নিয়মীয়াকৈ চাই উত্তৰসমূহ লিখিব পাৰিবা। চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আহাচোন এতিয়া আমি আজিৰ পাঠ আৰম্ভ কৰোঁ। Subject English Lesson All Things Bright and Beautiful 1. Look at the picture and read. A garden is a place where you can find many bright and beautiful things. Complete the word web with things you may find in a garden. One has been done for you. Now look at the picture of a garden. এখন বাগিচাৰ ছবি। বাগিচাৰ ছবিখন চাই এই তলত দিয়া এই ইংৰাজী শব্দকেইটা বাগিচাৰ আমি সাধাৰণতে দেখিবলৈ পোৱা কিছুমান বস্তু, এই বস্তুৰ ওপৰত প্ৰস্তুত কৰা এই শব্দকেইটা তোমালোকে বানানবোৰ লিখিব লাগে। এইখন হৈছে গাৰ্ডেনখনৰ ছবি বা বাগিচাখনৰ ছবি। এতিয়া এইকেইটা ৱৰ্ডকেইটা প্লেণ্ট PLANTS প্লেণ্টছ, বীজ, গ্ৰাছ, ফ্লাৱাৰ, গাৰ্ডেনাৰ, ছইল, ফ্ৰুটছ, বাটাৰফ্লাই। এই শব্দখিনি আমি এখন গাৰ্ডেন বা বাগিচাত সাধাৰণতে দেখিবলৈ পাওঁ। Question number 2. Read the poem aloud. The forest. The forest is the town of trees where they live quite at their ease with their neighbors at their side, just as we in cities wide. By Annette Wine. এইটো দ্য ফৰেষ্ট নামৰ কবিতাটোৰ কেইশাৰীমান। এতিয়া আমি কুৱেশ্যন চাওঁ। 2B. There are some rhyming words in the poem. Rhyming words মানে ছন্দ মিলি থকা কিছুমান শব্দ এইবোৰ কবিতাটোত আছে। Trees, is, side, wide. Write 2 words that rhyme with the following words. এতিয়া ইয়াত দিয়া এই শব্দকেইটাৰ পৰা দুটাকৈ ছন্দ মিলা শব্দ বা ৰাইমিং ৱৰ্ড লিখিব লাগে। is, tease, grease. where টোৰ লগত হ'ব here, there. side টোৰ লগত হ'ব wide, ride. just টোৰ লগত হ'ব must, dust. ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ। Read the words and their meanings given in the picture. Creature, a living thing that can move around. Glowing, glowing হৈছে a dull, steady light. Wonderful, wonderful মানে হৈছে very good, pleasant or enjoyable. Bright, bright মানে হৈছে full of light. Tiny, tiny মানে a very small in size or amount. Wise, wise মানে able to make sensible decision. Able to make sensible decision. এয়া হৈছে wise বা জ্ঞানী। এতিয়া so we have learned the meanings of the words. আমি শব্দকেইটাৰ অৰ্থবোৰ শিকিলো। Creature, wise, tiny, bright, wonderful and glowing. এইকেইটা শব্দৰ আমি অৰ্থ শিকিলো। Now let us do an activity. এতিয়া আমি কাৰ্যকলাপ এটা কৰোঁ আহাচোন। Fill in the blanks with the correct word from the bracket. Do refer to the poem from your textbook. Textbookত দিয়া এই যিটো All Things Bright and Beautiful নামৰ পদ্য আছে, সেই পদ্যটোৰ পৰা এতিয়া আমি এইখিনি খালী ঠাই পূৰ কৰিব লাগে। A. All things dash and beautiful. It's bright হ'ব. All things bright and beautiful. B. He made their dash wings. Tiny, tiny wings. He made their dash colors. Creature glowing, glowing colors. All things wise and dash
wonderful. All things wise and wonderful. Now, question 4. We send greeting cards to friends and relatives. আমি বন্ধুবৰ্গ বা কোনো সম্বন্ধীয় মানুহলৈ আমি শুভেচ্ছা পত্ৰ পঠাওঁ। On different occasions, বিভিন্ন উপলক্ষত আমি পঠিয়াওঁ। Do you wish to send a greeting card to your friend? Let us look at a greeting card that can be sent to someone to wish happy new year. নতুন বছৰ শুভেচ্ছা জনাই আমি এখন শুভেচ্ছা পত্ৰ এটা নমুনা দিয়া হৈছে। এখন কেনেদৰে পঠিওৱা হয় চাওঁ আহা। 2. Wishing you a very happy new year. May the new year bring happiness and prosperity to you and your family. From. ইয়াত নাম লিখিব লাগে। টু মানে যালৈ পঠিওৱা হ'ব তেওঁৰ নাম লিখিব লাগে। ফ্ৰম যিয়ে শুভেচ্ছা পত্ৰখন পঠাইছে তেওঁৰ নাম। এতিয়া complete the greeting card given below to wish your friend a happy birthday. কোনোবা এজন তোমাৰ বন্ধুৰ উপজন্মদিন বা জন্মদিনত শুভেচ্ছা জনাই তুমি এখন শুভেচ্ছা পত্ৰ প্ৰস্তুত কৰিব লাগে। এখন শুভেচ্ছা পত্ৰৰ নমুনা দিয়া আছে। এখন তোমালোকে পূৰ কৰিব লাগিব। You may choose the from words given below. তলত কেইটামান শব্দ দিয়া আছে। এই শব্দ কেইটাৰ উপযুক্ত স্থানত তুমি বহুৱাই শুভেচ্ছা পত্ৰখন পূৰ কৰিব লাগে। You may also use a word more than once. ইয়াত থকাতকৈ কিবা বেলেগ শব্দ লাগিলেও তুমি লিখিব পাৰিবা। 2. যিজন বন্ধুলৈ লিখিম আমি তেওঁৰ নাম লিখিম। Wishing you a very happy birthday. May the day bring you joy and happiness. Wish you a successful year ahead. From. যিহেতু তুমি লিখিবা তোমাৰ নামটো আৰু যিজন বন্ধুক তুমি উপজন্মৰ শুভেচ্ছা জনাব বিচাৰিছা তেওঁৰ নামটো ইয়াত লিখিবা। এয়া হ'ল শুভেচ্ছা পত্ৰ কেনেদৰে লিখিব লাগে তাৰ এটা নমুনা। Now, read the following pages. এতিয়া আমি তলৰ এই পাৰাটো পঢ়ো আহাচোন। One day when Rakesh was 6, he walked home from Mussoorie Bazaar eating cherries. They were a little sweet, a little sour, small bright red cherries, which had come all the way from the Kashmir Valley. Rakesh lived with his grandfather along the borders of Mussoorie, just where the forest began. His father and mother lived in a small village 50 miles away, where they grew maize, rice, and barley in the fields. But there were no schools in that village, and Rakesh's parents wanted to send him to school, and hence they sent Rakesh to stay with his grandfather in Mussoorie. Adapted from Ruskin Bond's story, A Special Tree from Great Stories for Children. ৰাস্কিন বণ্ডৰ গ্ৰেট ষ্টৰিজ ফৰ চিলড্ৰেন নামৰ কিতাপখনৰ পৰা এ স্পেচিয়েল ট্ৰী নামৰ চুটি গল্পটোৰ পৰা এইখিনি তুলি অনা হৈছে। এতিয়া এই পেছেজটো পঢ়ি আমি এই তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগে। 5A. Say whether true or false. সঁচা নে মিছা লিখিব লাগে। সঁচা হ'লে টি মানে ট্ৰু আৰু মিছা হ'লে ফলছ বা এফ। Rakesh was a 6-year-old boy. এইটো সঁচা ট্ৰু। 2 নম্বৰটো হ'ব Rakesh lived with his father. True, false. এইটো দেউতাকৰ লগত থকা নাছিল, গ্ৰেণ্ডফাদাৰৰ লগত আছিল, গতিকে এইটো false. 3 নম্বৰ Rakesh's parents grew cherries in the fields. তেওঁলোকে চেৰীৰ খেতি কৰা নাছিল, গতিকে এইটো false. Rakesh was eating cherries on his way back home. আৰু ৰাকেশে এইটো তেওঁ মানে বজাৰৰ পৰা আহোঁতে খাই আহিছিল, গতিকে এইটো ভুল হ'ব। এইটো হ'ব ফলছ। এইটো নহয়, এই ফলছ এইটো হ'ব। Answer the following questions. With whom did Rakesh live? এইটো উত্তৰ হ'ব Rakesh lived with his grandfather. Question number 2. Where did Rakesh's grandfather live? Rakesh's grandfather lived in Mussoorie. Question number 3. Where did Rakesh's parents live? Rakesh's parents lived in a village 50 miles away from Mussoorie. What did Rakesh's father and mother grow in the fields? Rakesh's father and mother grow maize, rice, and barley in the fields.
Why did Rakesh's parents send him to Mussoorie? Rakesh's parents sent him to Mussoorie because there was no school in the village. Students will try to read or recite the poem All Things Bright and Beautiful. All Things Bright and Beautiful নামৰ এই তোমালোকৰ পাঠ্যপুথিত থকা পদ্যটো তোমালোকে পঢ়িবলৈ যত্ন কৰিবা আৰু পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিবা। আমাৰ আজিৰ পাঠ আমি ইমানতেই সামৰিছোঁ। আজিৰ ভিডিঅ'টো কেনে পালা কমেণ্টত জনাবা। বাকী বিষয়বোৰৰ প্ৰশ্নোত্তৰৰ বাবে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকবোৰত ক্লিক কৰিবা। ভিডিঅ'বোৰ চাই ভাল পালে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। শেষত তোমালোকৰ মংগল আৰু উত্তৰ উন্নতি কামনাৰে তোমালোকৰ মনোজ শইকীয়া ছাৰ। আমাৰ আজিৰ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।